নমস্কাৰ, মই ৰূপসম আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৰে খবৰ ভাল। তো আজি মই ভিডিঅ'টো ব্ৰিজৰ পৰা আৰম্ভ কৰিছোঁ। মানে ষ্টেচনৰ পৰা আৰম্ভ কৰিছোঁ। আজি গৈ আছোঁ অলপ ফুৰিবলৈ, সেইকাৰণে ভাবিলোঁ ষ্টেচনৰ পৰা আৰম্ভ কৰিম। ঘৰত কৰিবলৈ টাইম নাপালোঁ, সেইটো কাৰণে ঘৰত নকৰিলোঁ। এতিয়া ষ্টেচনৰ পৰা আৰম্ভ কৰিছোঁ। চাওক আমাৰ ষ্টেচনটো অলপ। পাই গ'লোঁ ট্ৰেইনখন অকণমান ৰখিছে, সেইটো কাৰণে হোজাইত অলপ ৰখি গ'লোঁ। ষ্টেচন যাই পাই চাব পাৰে আপোনালোকে। মই মানে আজি 6-7 মাহ মূৰত আকৌ আজি ট্ৰেইনত উঠা হৈছে। বহুত দিন হ'ল ট্ৰেইনত উঠা নাই, তো আজি 6-7 মাহৰ মূৰত উঠা হৈছে। তো এতিয়া মই ফুৰিব গৈ আছোঁ বুলি কৈছোঁ। ক'ত গৈ আছোঁ কোৱা নাই, মই গৈ আছোঁ আমাৰ ঘৰত। কামপুৰত গৈ আছোঁ। ভিডিঅ'টো গোটেইকেইটা আহিছোঁ, তো দাদাৰ পৰাও কিবা এটা জানি লওঁ। সি কি কয় তাকে শুনো। চাওক আপোনালোকেও শুনক কি কয় সি। আমি এতিয়া থাইলেণ্ডলৈ গৈ আছোঁ। বেছি গৰম পৰিছে যে থাইলেণ্ডত গৈ আছোঁ। থাইলেণ্ডত অলপ ঠাণ্ডা পানীত গৈছে, আৰু তাৰপিছত কেনিয়া যোৱা প্লেন কৰিছোঁ। নিগ্ৰ'কেইটাৰ লগত নিগ্ৰ'কেইটাৰ লগত থাকি নিগ্ৰ' নিচিনা ঘৰত আহি যাম বুলি নাপাব, আকৌ পঠাই দিব।